আজি আমাৰ ভূপেতা আমাৰ মাজৰ পৰা আঁতৰি গৈছে। মই তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ধন্যবাদ জেমিনা, আপুনি সন্মুখত থাকিলে চব ভাল হ'ব। দোল বাগান ইয়াৰ দোল বাগানৰ জন্ম হোৱা ল'ৰা এজনে এই গানটো লিখিছিল। তেখেতৰ নাম চাৰু গোহাঁই। মই আজি আচলতে বৰ ইয়াত গৌৰৱ অনুভৱ কৰিছোঁ। মইতো ইয়াৰে সোণাৰী লংপতীয়া ল'ৰা। আজি হেৰি আমাৰ জেমিদা আমাৰ ককাইটো আৰু আমাৰ এনেকুৱাই মানে ফূৰ্তি কৰিছে, মই বৰ সুখ পাইছোঁ। যিহেতু আমাৰ অসমৰ সংগীত জগতৰ এতিয়া সৰ্বজ্যেষ্ঠ হিচাপে এজনে মানুহ আছে, সৰ্বনিম্ন। আৰু এইজনী কুইন আমাৰ কুইনে গাব আৰু সুন্দৰকৈ এটা গান 16 বছৰলৈকে কিমান বছৰ গান গাই থাকিব।
জেপিদাই মোক আচলতে সেই 16মান বয়সতে পাইছিল। 16মান বয়সতে মই তেতিয়া মান বয়স হ'ব পাৰে, এখন ইখন সিখন হ'ব পাৰে, সেইকাৰণে নামটো লগাই দিছোঁ। জেপিদাই মোক তেনেকুৱামান বয়সতে পাইছিল আৰু তেতিয়াই মোক এই গীতটি গাবলৈ দিছিল। আজি ইমান বছৰে মই এই গীত গায়ে আছোঁ। মই এবাৰ গাব লৈছোঁ, মোক এই গীতটো বহু কেইজনে অনুৰোধ কৰিলে, সেইকাৰণে গাব লৈছোঁ এই গীতটি। আৰু এই গীতটি গোৱাৰ পিছত আৰু শিল্পী আছে, তেখেতসকল আহিব।